Hi, my name is Sanjay. Welcome back to my YouTube channel. Akso bolson video 2 আৰম্ভ কৰো আৰু ফাইনালি মই ঘৰৰ পৰা ওলাই আইলো চিন্তু দাও মোৰ লগত আছে চিন্তু দাও যাব মানে আমি এতিয়া আহি ঘৰৰ পৰা চকত মই পইচাটো ওলাই লও লৈ তেল চেল ভৰাই কেনে আমি যাই আছো আৰু বাটা চাৰিলৈ যাই আছো কিয় যাই আছো চাই থাকক আৰু এটা মই কিবা কাৰণত যাম তো চিন্তু দাক লৈ আইলো আমি কিবা মন্দিৰটো যাব পাৰো চাও লাষ্টলৈকে চাই থাকক কোগে সময় মিলে যদি তো ঘুমাই যাম তো ভিডিওটো আৰম্ভ কৰো তেনেহলে বলক তো পইচাটো ওলাই লও আমি যাই আছো কত চাই থাকক আপোনালোকে Finally tell the Wi-Fi galo. কি আমি বাটা সারেলি মেন চকত আছো মানে এতিয়া হোটেল কিবা খাই লৈ যাই আছো খাই দাও আমি কিনো এইটো হোটেল যাও কি পার্ক বলি যে কি পার্ক বলি তো যাই দাও আমি খাই দাও আর খাই গলে বলো সিঙ্গারা টিঙ্গরা সাত আলো লো খাই লৈ আমি আর পরে যাও বলো কিবা কামটো আছিল কামটো কমপ্লিট কৰিলো কামটো কমপ্লিট কৰি এতিয়া মই গোপেশ্বৰ ন গোপেশ্বৰ অ ককা গোপেশ্বৰ দেউল নে দেউল বুলি কয় দেৱাল তো গোপেশ্বৰ দেৱাল মন্দিৰত আহি পালো ফাইনেলি আৰু ইয়াৰ পৰা হয়তো মদন কামদেৱৰ এবাৰ যাব পাৰো চাও যদি সময় মিলে যাম তো এতিয়া ইয়াৰ পৰা ছাতি ককাটো লৈ লওক আমি লৈ গানে আমি মন্দিৰৰ ওপৰ ফালে যাওঁ তো বলক তো এনেকৈ দেখাই দিওঁ কমপ্লিটখিনি বলক ফাইনেলি ছাতি দি ল'লো দি লৈ ইয়াৰ ৰেডি কৰিলোঁ আৰু ইপিনে চাওক কি ডাঙৰ পাহাৰ ওপৰফালে চাওক পাহাৰত গুফাৰ দৰে চাই লওক আছে আৰু ইপিনে ট্ৰি ফিল্ডাৰ আছে চাওক আৰু আমি এই ওপৰফালে মৌ আছে চাওক আৰু বহুত ওখ তো আমি ইয়াৰ পৰা যাওঁতে পাৰ চাৰো আছে এৰি দিছে কোনোবাই চাগে তো আপোনালোক দেখালো ইপিনে আৰু ৰাস্তাৰ ফালেও দেখাওঁ পুখুৰী চুখুৰী আছে সিপিনে তো ইয়াৰ পৰা বলক এই লাষ্টত এইটো এটা চাৰিটা মন্দিৰ আৰু এইপিনে চাওক আগিলা পুখুৰীটো চব বহুত চিৰি আছে ওপৰত এইটো লক্ষ্মী আছে কিন্তু ইয়াত দুৰ্গা পূজা হয় বোলে দিয়া তো আপোনাক দেখাই দিছোঁ আকৌ চাওক আৰু সিপিনেও ইপিনে চাবটোতো চাৰিটা মন্দিৰ আছে হা অঁ নি আছোঁ ৰ'বা আৰু ইয়াত টোটেল চাৰিটা মন্দিৰ আছে ইপিনে সিপিনে দুটা আছে আৰু ইটো এটা আৰু সিটো চাইডে এটা আছে টোটেল চাৰিটা মন্দিৰ ইয়াত আছে আৰু সেইটো এটা পুখুৰী ইটো চাইডে আৰু আপোনালোক পিনে দেখালোঁ মই ভিডিঅ'টো ইয়াৰ পৰা শেষ কৰিলোঁ এবাৰ বেলেগ চাইডে হয়তো যাব পাৰোঁ চাই লওঁ আৰু মদন কামদেৱত যদি যাওঁ দেখাওঁ আপোনালোকক তেনেহ'লে বলক ইয়াতে আপোনালোকতো গোপেশ্বৰ দেৱালয়টো দেখালোঁ কিন্তু মই মদন কামদেৱলৈ যাব খুজিছিলোঁ কিবা সময়ৰ অসুবিধাৰ বাবে মই আজি মদন কামদেৱলৈ নেগালোঁ নেক্সট ভিডিঅ'ত মই মদন কামদেৱ দেখাম কিন্তু আগতো এবাৰ দেখাইছোঁ আপোনালোকক তো তথাপিও নেক্সটবাৰ পাৰিলে দেখাম এতিয়া ভিডিঅ'টো চাই কেনে পালে মোক জনাব যদি ভাল লাগে লাইক কৰি দিব আৰু অলপ সময়ৰ অসুবিধা হ'ল আৰু বেয়া নাপাব আপোনালোকে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ আজিলৈ মানে বাই বাই